ওলালোঁ কমৰগাঁও কলেজ। মানে তাত আজি সোণালী জয়ন্তী পাতিছে। আজি শেষৰটো দিন, 3দিনীয়া কাৰ্যসূচীৰে পাতিছিলে। আজি শেষৰটো দিন, তাতেই মই যাবলৈ ওলাইছোঁ। ভাবিলোঁ ময়ো যেতিয়া যাওঁৱেই আপোনালোককো অলপ দেখাওঁ। তো চাই থাকক আগলৈ কি হয়। ওলাই কৰি চোতালতে ৰৈ আছোঁ, মানে বেটেৰী ৰিক্সালৈ ৰৈ আছোঁ। এইখন খোজকাঢ়ি যাব লাগে, আমাৰ ঘৰৰ পৰা মানে অলপ ওলাই যাব লাগে। গাড়ীৰ কাৰণে মানে বেটেৰীৰ কাৰণে ৰৈ আছোঁ। এতিয়া মই আহি পালোহি সন্ধ্যাহঁতৰ ঘৰলৈ যোৱা যিটো মেইন তিনিআলি, তাতে মই ৰৈ আছোঁ। সন্ধ্যা দাদা আহিব আৰু দাদাৰ লগত মই যাম তাইৰ ঘৰত। তাৰপিছত তাত কাপোৰ পিন্ধিম, সন্ধ্যা ঘৰত। এতিয়া এই ৰহা দাদা, যোনে মোক বাইকত লৈ আহিছিলে, পেকপেকাই আহিছিলে। চুলি মিলা ৰহা হে। আজি নিউকে ওলাইছে। চাই থাকক, কমাৰগাঁও কলেজ যাম, সোণালী জয়ন্তী চাম। কিবা এটা কৈ দিয়ক মোক চেনেলটোৰ বিষয়ে। সাবস্ক্ৰাইব কৰিবলৈ একদম সাবস্ক্ৰাইব নকৰিব এই চেনেলটো। এনেকে নকবচোন। সাবস্ক্ৰাইব নকৰিব এই চেনেলটো নতুনকে খোলাটো। তই ক। সাবস্ক্ৰাইব নকৰিব। বান্দৰী চালে। এতিয়া আহি পালোঁ গুটিকা ঘৰ। ইয়াৰ গুটিকা মেকআপ কৰি আছে। মেকআপ কৰিছে। আৰু এইফালে সন্ধ্যা, তাইও মেকআপ কৰি আছে। বান্দৰী মানে সুন্দৰীলৈ ৰূপান্তৰ সমিতি। মেকআপ কৰিলে চব বান্দৰী সুন্দৰী হৈ যায়। আমি এতিয়া যাম কমৰগাঁও কলেজ। এতিয়া তাই এইটো কি বুলি কয়, লৈ যাব কি আছিলে এইটো পাহৰি গ'লো নামটো। ব্লেণ্ডাৰ লগাব এতিয়া। সঁচাকে দিম আকৌ, হয় নাই? সেইকাৰণে বনাইছো, হয় নাই? কৈ দে কিবা এটা। ছাবস্ক্ৰাইব কৰিবলৈ কওক। ছাবস্ক্ৰাইব কৰি দিব, নকৰিব পাবি দেই। আহি পাগলো ন। হাই দে ভাষণহে দি আছে ব'লা। খোজে গাব পাৰ। হাই প্ৰীতিক্ষা। ৰাতিকে তুমি গাবানে? ৰাতিকে যদি চান্স পাওঁ উঠি দিম আৰু। কালি গালোৱে। আজি গাবলৈ নোপোৱা, আজি নাচিবলৈহে পাবা আৰু। 3দিনীয়া কাৰ্যসূচীত 2দিনীয়া গালোৱে আৰু কি কবা। তাকেহে ইমানকে নেদেখাওঁ। সঁচাকৈয়ে আগৰ মহাবিদ্যালয়খনৰ কিছু স্মৃতি এনেকৈ সাঁচি ৰাখিলোঁ। সোণালী জয়ন্তীৰ কিছু সোণালী সময় এনেদৰে একেলগে পাৰ কৰিলোঁ। ভাল লগা সময়বোৰ সদায় ধৰি ৰাখিব বিচাৰোঁ। সেইবাবে এনেদৰে ভাবিলোঁ আজিৰ প্ৰথম ব্লগটোতেই কমৰগাঁও কলেজৰ কিছু স্মৃতি ধৰি ৰাখোঁ। আপোনালোকে চাই যাওক আগলৈ কি হয়। আহি পাই গ'লো কলেজ। এতিয়া আমি খাবলৈ যাম নেকি? খাবলৈ যাম বোলে, পিং এটা মাৰি লওঁ। পিং মাৰি লৈ বোলে। গাইছ, আমি এতিয়া ভাত খাই আহিলোঁ। ক'ত যাওঁ এতিয়া?
কিবা দেখাই আছো চবফালে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই বিশেষ ভাষণ দিবলৈ বিচৰা নাই উচ্চ শিক্ষাৰ লগত জড়িত থকা বিভিন্ন ব্যক্তিয়ে বক্তব্য ৰাখিছে ঘূৰি ফুৰিছো আৰু ইয়াতে পুনৰবাৰ আমি কমাৰগাঁও মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা সোণালী জয়ন্তীৰ গৌৰৱ উজ্জ্বল এই সামৰণি অনুষ্ঠানত যিসকল ৰাইজ উপস্থিত আছে সকলোলৈকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ আজিৰ এই সাংস্কৃতিক অনুষ্ঠান মানস প্ৰবীণ ডাঙৰীয়াক আগবঢ়াই নিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।
আহি পালোঁ। কালি ৰাতি মানে ফাংচন চাই ঘৰত অহা বহুত দেৰি হ'ল। মানে ঘৰত নাহিলোঁ, লগৰ এজনী ঘৰতে থাকিলোঁ। তাৰপৰা তাত ভিডিঅ' নকৰিলোঁ আৰু টোপনি ধৰিলে কাৰণে। তাৰপিছত আজি ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ভাবিলোঁ ইয়াতে সমাপ্ত কৰোঁ। আৰু প্ৰথমবাৰৰ বাবে ভ্লগ বনাইছোঁ। কোনো যাতে একো মানে বেয়াকৈ নকয়, কিবা ভুল আছে যদি দেখুৱাই দিব। থেংক ইউ, বাই বাই।